Beharbari Outpost, Beharbari Outpost, Beharbari Outpost. Beharbari Outpost, powered by Anmol Mary Plus, बदलो जीवन का स्वाद। सहयोग কৰিছে ये येलो डायमंड रिंग्स के साथ चिपकू टॉयज फ्री, टेस्ट भी बढ़िया चिपकू टॉयज भी। এ কিনো একেটা কথাকে সুধি আছা হুদিবা লাগিবই হাসা খাত খ তুই ছোৱালীটো কেতিয়াৰ পৰা চিনি পা আৰু ছোৱালীটোৰ নাম কি আৰে নাজানো এইখিনিতে ক'বাত ঘৰ হবলা ডিউটিত চাগে কেতিয়াবা অহা যোৱা কৰোতে দেখিছো আও বা ইমান মিছা কথা ক'ব ফাৰা তুই আগৰ পৰা তাইক চিনি নাপালে ইমান কথা সুধিব ফাৰা 10 বাৰ ক'ব লাগে নেকি চিনি নাপাওঁ বুলি এইবিলাক কথাতে মাথাটো মাৰি আছা তোমাৰ কাৰণে আজি মই বিউটি বাগৰ লাজ পালো মোৰ নাকটো যে কটা গ'ল সেইবিলাক চিন্তা কৰিছা কিয়ৰ কাৰণে তোৰ বিউটিৰ আগত নাক কাটা গ'ল হা কি হল লুটুকা এই কি হল কি কৈ আসলি না কি পাতি আসলি তহঁত দুটা হা কি মোৰ আগত নাক কটা গ'ল আই সুস্মিতা কি হৈছে একো হোৱা নাই এই ঘৈণীয়ে কি ক'লে কি নাক কটা কথা ক'লে বিউটিবা মই আপোনাক আগতেও কৈছো এইবিলাক ঘৈণীয়া ছয়নীয়া শব্দ মোৰ আগত নক'ব মই বেয়া পাওঁ এই কথাটো কচোন কি নাকৰ কথা কৈ গ'ল ঘৈণীয়েৰে বিদ্যা আজি মই ডিউটি নকৰো চাকৰি গ'লেই যাওক চব ফালে মানে অশান্তি মোৰ ঘৰত গৈ শুয়ে থাকিম গৈ ধৰা পৰিছতো চেবি চাপাত একো নাছে বুলি কৈছে বিশ্বাস অকমান নকৰিছে মই ক'ব ফাঁচিলা চাহ বনাই দিছে যি আছে তাকে বনাই আছে এই ভালকে বনাইছ নে নাই ফাৰ্ষ্ট ক্লাছ ও জোৱাই তোমাৰ মেটাৰটো বাদ দি মোৰ মেটাৰটোত গুৰুত্ব দিয়া আপোনাৰ ভনীয়েকৰ অকৰামীৰ কাৰণে আজি পেটৰ মেটাৰটো কি হৈছে খবৰ লৈছে চব তোমাৰ জহতে হৈছে মই কি কৰিলো হৌ আজি লঘোনে থাকিব লগা হ'ল গতিকে তুমি মেটাৰটো সলিউশন কৰা কি মেটাৰ মেচিন এটা ঘৰত তুমি আনি দিয়া নানো অশান্তি হ'ব ঘৰত নহ'লে ভাতৰ মুখ আৰু কেতিয়াও নেদেখিম নাচাও তেতিয়া একো খাবলৈ নাপায় মই মৰিম সোমালীয়া দুৰ্ভিক্ষ হয় অতবিলাক মানুহ মৰিছে আমি দুটাও লগতে যাম মোহনে ইয়াত টি পাৰ্টি এটা দি দিবা চাহ হ'ল নে নাই ফাৰ্ষ্ট ক্লাছ পইচা ঘপককে মই নাযাব যে প্ৰথমতে চাহ খা লওক সেইকাৰণে বিপদত তোৰ ওচৰলৈ আহোঁ মই আছো চাহ খোৱা এসোপা কেনেকে বনালি ফাৰ্ষ্ট ক্লাছ দেখোন চেদিন আছে কাৰণে নিমখ এমুঠি দি দিছো চাহ তিতা লাগিছে যে জালুক দি বনাইছো জালুক কেতিয়াৰ পৰা তিতা হয় এই জালুক নাছে কাৰণে পাঁচফোৰণ দি দিছো তেল মাৰি নিদিলি কিয় ঘুটনি মাৰি নিদিলি কিয় তাতকে ফেনাইল দি বনাব লাগিছিল গাখীৰ চাহ বুলি খালোহেঁতেন বিহৰো কাম কৰিলেহেঁতেন নাই এইটো কি চহৰ মাৰিলে চাহ জানো মাৰ্কেটত নতুন আহিছিল কিয় ভিতৰতো চব বন্ধ হৈ গ'ল লাইট চাইট নুমাই গ'ল চব আন্ধা আন্ধা হৈ গ'ল চাহ দীঘলকে উশাহ লচোন দীঘলকে উশাহ ল আপুনি আছে নে গ'ল চাহ আছো এডাল কি জেগা চহ মাৰিছে দিনতে ৰাতি হৈ গ'ল চাহ আহিল আৰু এই সব মানে দেখিবলৈ মন নোযোৱা হৈছে মোৰ কেখন খোলা আছে কেলেনো মৰি আছে বজাই পেলাই ফুৰম এই সবৰ পৰা মানে কাম এটা কৰা শান্তি নাই কানে কানে আহি কোনে নিবিৰু এই টোপনি ধৰিছে নেকি হেই নাই ধৰা ভোক লাগিছে নেকি নাই লগা ধেত পিয়া লাগিছে কিনো কামুৰি আছা নাই লগা ওচা 10টা বাজবাৰ হ'ল মই কি কৰিব লাগে এতিয়া মিলা মিলি কিবা এটা আনো কি কৰা মিলাই মিলি এইটো এমাহমান হ'ল খোৱাই নাই খাব মন গৈছে ফাগুন মাহ আছে কথা ক'বলৈ আহিছে এতিয়া তোমাক এইটোৱে ফাগুন মাহ দূৰ কৰিব চুপ মাৰি বহি থাকা এইখিনিতে টেংজিং নাখায় হে কোনোবাই শাসন কৰিছে চাগে মই গম নাপাওঁ বুলি ভাবিছে মাষ্টাৰ প্লেন দাদা আহক দেৰি হ'ল কিয় তেটো ফালি আছে দাদাক মাতিছো কিয় ভাত খাবলে কিহৰ ভাত কিহৰ ভাত উষ্ণা চাউলৰ কোনে ৰান্ধিলে তুমি মেচিন আহিল ভোকত মৰি গৈছো মানে সেইবোৰ কথা মোক শুনাই লাভ নাই ডিচিছন ইজ ডিচিছন মেচিন নহালৈকে ইয়াত ভাত বন্ধ
অ ভণ্টি কি হ'ল নহ'ব নেকি কি ভাত বন্ধ কেতিয়ালৈকে বন্ধ অনিৰ্দিষ্ট কাললৈকে বন্ধ মোৰ পেটটো সেই জোৱাইৰক দেখাগে মণি কি দেখুৱাব লাগে মণি যোৱাই তুমি মোক শেষ কৰি দিলা মই কি কৰিলো হে মোৰ পেটটোলৈ চোৱাচোন চেম কণ্ডিশ্যন দাদা মোৰতো চাওক যি অকণ ফুলি আছে বতাহে ফুলাই ৰাখিছে এনেকুৱাকৈ শুই থাকিব লাগিব আৰু নোখোৱানি বিলাকৈ চা অকণমান সিফালে যোৱাচোন অকণমান গ'লে হ'ব সিফালে হ'ব আহা এই আন্দোলন তাৰমানে চূড়ান্ত পৰ্যায়ত আও হৰে আও ৰাম গাঁৱতো বেয়া ওপৰত পৰি আছিলে লাগে নে বা কি ধেমালি কৰি আছে এইখিনিত চাহ খাওকচোন নাখাওঁ মজা একাপ খাওকচোন তোক কোনে চাহ আনিব লৈছিলো কোনে চাহ আনিব চাচোন দা আপোনাক কোনে খাবলৈ দিছে খুৱাকচোন খুৱাক একদম ধুনীয়া পিতা মোৰ যোৱা খোৱা নাখাওঁ যাওঁ কমল শুই আছ নে টোপনি গৈ আছ শুই আছো মানে টোপনি নগৈছ এই কি প্ৰশ্ন সুধি থাকে চাহ খা এই মোৰ মুখে ধোৱা নাই হৈছে চাহ নাখাম যা খাব পাইছ মই মুখ ধুইহে বনাইছো খা এই ৰাতিপুৱা কোনে চাহ আনিব দিছো তো কথা কবলৈ আহিছে যেতিয়া মই চাহ নিদিছো মোৰ দোকানত গৈ মোৰ জিম্বেগী বৰবাদ কৰিবলৈ আহিছে এতিয়া চাহ খোৱাকে তোৰ মই জিম্বেগী বৰবাদ কৰি আছো কোনে বৰবাদ কৰিছো কেকেচা যা কেকেচাৰক চাহ দি গেল কেকেচাক মাতি দে গোটেইখিনি চাহ কেকেচা অকলে খাবলৈ যা আহিছে কেকেচাৰক ঘৰত দিয়ে গেল ঘৰত সঁচা সঁচা মণি কাপটো চোৱা মণি দিয়াচোন নিদিওঁ বুলি কোৱা নাই জানো বা তেনেকে ক'লা ন তুমি ভাত বন্ধ কাৰ্যসূচীহে ঘোষণা কৰিছিলা চাহ বন্ধটো আকৌ কেনেকে আৰু কি বন্ধ কৰো চাই থাকক আৰু কি বন্ধ কৰিব মণি সেইটো বন্ধ নকৰিবা যোৱাই এই গোটেইখিনি তোমাৰ কাৰণে হৈছে টেকেলি ভঙা দেখিছে নহয় টপা মূৰত এইবাৰ কাপ ভাঙিম উচিত কথাত বন্ধুৰ বেজাৰ গৰম ভাতত মেকুৰীৰ বেজাৰ তুমি মেচিনটো আনি দিলে হয় কিয় আপোনাৰ মুঠৌটো দি আনি নিদিয়ে কিয় এই তোমাৰ নিজৰ মথৌটো দিয়া নাহে তোমাৰ নিজৰ ৱাইফ নিজৰ ৰেছপনচিবিলিটি থাকিব লাগে বেলেঞ্চ কৰা আমি পতা নাই কাৰণেহে কেকেচা চাহ আনিছো হাউতকে ওলাই পিটিককে মাৰি যাওক সি কেকেচা কি হ'ল ইমানকে কেহেলিয়াই আছ যে কি হ'ল মাতিছে কলটো আহিছে আপেলটো কোন আপেল আপোনাৰ কথা কৈছে কেকেচাক মাতি দিয়কচোন বাপেৰক কেলে লাগে তই মানে চাহ আনিছ হা কেকেচাই পিটিব মই যে আৰু পিটিম বা মানে দুইফালে পিটন খাব শিঙি জলিকা যে জালটো অকণ বেছি কি হ'ল কাকলি ওলাই আহে একদম আজি ঠেং কাটিম মনে মনে চাহৰ চাপ্লাই মেচিনটো নিকিনোতে তই প্ৰচাৰত নামিব লাগে কিয় বাচ্চা দাদা Outpost, Beharbari Outpost, Beharbari Outpost.
চাহৰ কাপ ভিতৰত সোমোৱাব দিয়া নাই হয় চাহ বহুত মাৰ খোৱাৰ পিছতহে মই সোমাব পাৰিছো এতিয়া যে মোৰ হাতত মাৰ খাবি মই এতিয়া কোনফালে মৰিম চাহ এটা চিলাই মেচিনে যিনা হাৰামকে দিছে অ' দুটা ৰাস্তা কিন্তু আছে কি আপুনি পিচিটো কিনি দিয়ক নিকিনো তেতিয়াহ'লে ভোজটো দি দিয়ক কি ভোজ দি ভোজ অবু ইমান সাধাৰণ কথাটোৰ কাৰণে ঘৰ থৈ যায় নেকি বাৰু কওকচোন যামেই তুমি চাই থাকাচোন সেই যা যদি সোনকালে যা তেতিয়া দোকানৰ পৰা চাউল কেইটামান আনি ৰান্ধি খাব পাৰিম বা শুনিলা তাইৰ কথা ভনীয়েকজনী ঘৰ এৰি যাবলৈ ওলাইছো সেইটো হলে দুখ নাই তই বুজৰ বৰুৱা ওলাব নালাগে মেচিন নিকিনো ফাইনেল পইচা গছন নালাগে আপুনি সেই পইচাৰ কথাকে ভাবক ঘৈণীজনী যে সন্মানটো গৈছে সেইটো হলে দুখ নাই চোৱাচোন বাইলু সেই মহিলা সমিতিৰ সেই চেণ্ট্ৰেল কমিটিত মই মেচিনটো কিনিম বুলি কৈছো এতিয়া যদি মই মেচিনটো নিকিনো তেতিয়াহ'লে মোৰ সন্মান নাযাবনে মেচিন কৰিব লাগে কিয় বাচ্চা দাদা তোমাক একে জেগাত দিছেও মনে কলিজা একদম থাপ্পুচকে উঠিব ৰ'বচোন ৰ'ব মেচিনটোনো কিনি নিদিয়ে কিয় আজিলৈকেতো বৌয়ে আপোনাক একো এটা বিচৰা নাই প্ৰথম কিবা এটা বিচাৰিছে দি নিদিয়েনো কিয় নিদিওঁ অ' মই আজে বাজে কামত পইচা খৰচ নকৰোঁ সতি সন্তান নথকা মানুহ মেচিনটোকে লৈ সময় পাছ কৰিম বুলি ভাবিছো সেইটো আনি নিদিয়ে হ'ব দিয়া এনেকেনো কিয় কৈছা ককাইদেউ যাওক টেম্পু এখন লৈ আনক কিয় মেচিন আনিবলৈ যাওঁ আকৌ সঁচাই কিনো খিটকিটা আছে বেগেটা টেম্পু এখন লৈ আহোঁ আহক সেইটো বৌ আহক আৰু এতিয়া মেচিন আহিবই দেখোন অকণমান ৰোৱা ব'ল তুমি চইচ কৰাচোন মই গৈ আছো সেইবোৰ কৰিয়ে থৈছো আনিবহে লাগে ব'ল তোমাক দেখোন কাৰ্ড দিয়ে থৈছো এইটো আহক বেগেতে হ'ব যোৱা তুমি মাতি দিবা আমি গোটেই কেইটা গৈ দাঙি আনিম যাওঁতে এনেকে সোমাই ধুনীয়াকে দোকানখনত সোমাই যাম হা কিয় মাংসটো লৈ যাম কিহৰ কাৰণে বেছি যে কিনিছো খানা মাৰৰ ফটা গেওৰাটো মাংস অকণ খাম আজি চাহ এখেতক কাটি টপা ছাগলী মেচিন ক'ত এইটো 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 কি মেচিন চিলাই মেচিন এইটো মেচিনৰ কাৰণে ঘৰত ইমান যুদ্ধ হে প্ৰভু চা এই এপোৱা বস্তুটো নিবলৈ মই এতিয়া এখন টেম্পু লৈ আহিছো ঠিকে আছে ছাৰ মেচিনটোৰ কথা চিন্তা কৰিছে মানুহকেইটাৰ কথা চিন্তা কৰক মানুহে মেচিনে এক টেম্পু হৈ গৈছেও এই ভাঙিব আহি থাক আহক বেগেতে দেখিলা এইকণ বস্তু আনিবলৈ তোমাৰ টেম্পুত মই 300 টকা ভৰিব লগা হৈছে মেচিনৰ চাইজ মানুহৰ চাইজ একেই ঐ আহিলো যেতিয়া উঠি লগে যা যা ভালকে পৰিলে ভাগিব আহক আহক জলদি জয় বিশ্বকৰ্মা বাবা কি জয় আজিৰ পৰা ভাত আৰম্ভ কি জয় বিশ্বকৰ্মা মাইকী বিশ্বকৰ্মা মতা আজি মাংস খাম কি জয় মাংস খাম কি জয় টপা ছাগলী খাম কি জয় হয় ছাৰ সকলোৰে ভালেই ছাৰ হয় বিউটি বাইলুং আৰু সুস্মিতা সেন কিয় সুধিলে ছাৰ চাহ ৰচোন পটকে এই মোৰ টুপিটো পিন্ধি লওঁ ভালকে আমি লিপষ্টিক লগাই আছো হ'ব আৰু সেইপা কিমাননো ঘঁহি থাকা এই তুমি টিভিয়ে পিন্ধিবা আইনা নাচোৱাকেও পিন্ধিব পাৰিবা পিন্ধো এই তুমি জানিবা হেঁচুৱাকে ঘঁহি থাকা চাহটো হোৱা আৰে আমাক লগাবা কিয় নিদিয়া তুমি এনেকে কৈছে যেন তাই একেবাৰে আইনাখন ঘৰৰ পৰাহে লৈ আনিছে তে তুমি লৈ আনিছা হেই চব আঁতৰ তেলা তেলি কিয় কৰ ছাৰ কওক শুনিবলৈ মন গৈছে কিন্তু মোৰ কবলৈ মন যোৱা নাই তোমালোকৰ এইবোৰ দেখি মোৰ কবলৈ মন যোৱা নাই গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ ফালন নেকি মই 2 কেজি ষ্টেণ্ডিং ফালন নেকি
কি কৰিলেনো ঐ তই আছোন ইয়াৰ পৰা কিয় যাবলৈ কৈছো যা হ'ব মই Beharbari Outpost, Beharbari Outpost. কি হৈছে ইয়াত কি হৈছে বিউটি কি হৈছে একো হোৱা নাই ছাৰ কি একো হোৱা নাই ছাৰ চাওক না তাই আমাক আইনা চাবাৰ নিদিয়ে এইপাতে ইমান মিছা কথা কয় মই তোমাক আইনা চাবলৈ দিয়া নাই নে তুমি মোক আইনা চাবলৈ দিয়া নাই চাওকচোন ছাৰ কেনেকে আইনাখনৰ লগতে লাগি আছে দেখিবলৈ মন নাযায় এই চব আমাৰে দেখিবৰ মন নাযায় দেখিবলৈ মন নাযায় মই থাকা আৰু দুইজনী মোৰ ৰুমলৈ আহা তোমাৰ কাৰণে যদি মই ছাৰৰ পৰা গালি শুনিব লাগে নহয় ছাৰ ল'ব মই কি কৰিম তোমাৰ কাৰণে আমি ছাৰৰ পৰা গালি খাম এতিয়া মানে বেটি তাই আমাৰে তাও দেখায় ছাৰ সুস্মিতা ক'ত আছে চাগে ক'বাত নহয় মানে জেনেৰেল ৰুমতে আছে তাই মাতা সোনকালে আহিব ছাৰ নিজে নহয় আপুনি মাতি থৈ অহা শুনিছে নহয় তাই আহিব আৰু ছাৰ বেচাৰা মই মেচিনটো কিনাৰ পিছতে গম পাইছো মোৰ বহুত কাপোৰ ফাটি আছে এইটো চাওক এইডাল কেনি ফাটি আছে চাওক এইফালে দিয়ে আপোনাৰ মূৰটো সোমাইছে এইটো বহুতখিনি ফালি আছে ন চিলাব লাগিছে আৰু শুনকচোন এই হাতটো ইমান টান হৈছে মোক অকণ ঢিলা কৰি দিব হ'ব দে আৰু এইটো চিলা দেখিছে বুটাম চুটাম একোৱে নাছে বুটাম মেচিনত নিচিলাই নহয় এইটো লগতে লগছে এইটো ধুনীয়াকে চিলাই দিব এইটো দেখোন ফুটা নাই হেই ফুটা অকণ বেছিকে মই কৰি লৈছো তই ডাঙৰ কৰি আছ কিয় এইবিলাক ফুটা ঘৰত মেচিন থাকোতে যদি কাপোৰে নাফাটিছে মেচিনটো কিনা কি কথা চব মানে চব চিলাব হ'ব কিয় দুইজনীৰ মাজত ইমান খুটখাট লাগি থাকে কি হৈছে মোৰ গাত একো দুখ নাই ছাৰ তাৰ মানে চব দুখ আমাৰ ছাৰ শুনকচোন একো নুশুনো ভাল কথা এটাৰ কাৰণে মাতিছিলো কিন্তু এতিয়া নকওঁ ছাৰ কওক শুনিবলৈ মন গৈছে কিন্তু মোৰ কবলৈ মন যোৱা নাই তোমালোকৰ এইবোৰ দেখি মোৰ কবলৈ মন যোৱা নাই গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ ফালন নেকি কি নহয় দুয়োগৰাকী যে ষ্টেণ্ডিং ফালন নেকি কি কৰিলেনো ঐ তই আছোন ইয়াৰ পৰা কিয় বাহিৰতে অকণমান ৰংগে আহিছো লগ পাই আছো তোক বাহিৰত কি হ'ল নাই একো নাই ছাৰ কি একো নাই এতিয়া কি কৈছিলে মই ছাৰক কওঁ নাই ঐ তই গলি নাই ছাৰ হোসেন কি বালা খবৰ আছিল বেচাৰা এইখিনি কাপোৰ আপুনি ৰাখকছে মই ঘৰত যিমান ফটাকানি আছে চব লৈ আহিছো নালাগে এই আগতে আজি এইখিনিয়ে চিলালো আচ্ছা এয়া কাপোৰ কোনে চিলাইছে মানে ভণ্টিলেও বাট চাম আৰু যদি ভণ্টি আহি নাপাওঁ মই নিজেই চিলাম আপুনি কাপোৰ চিলাব পাৰিছে কিয় নোৱাৰিম ভণ্টি নাই ক'ত গৈছে চমানীহঁতৰ ঘৰত এই মেচিন অনাৰ খবৰটো দিব গৈছে আৰু এইবোৰ এদম কাপোৰ যে চিলাই চা বুজা নাই মানে আমাৰ ঘৰত যিমানখিনি ফটা কাপোৰ আছে আজি মই ধুনীয়াকৈ চিলাই দিম হয়নে আৰু লাইটৰ বিলটো কোনে দিব মই কথা কৈছে শুনা আমি যেনে পাইছে ইয়াৰ লাইট জ্বলাবলৈহে আহিছে যা যা এইটো তাই হাঁহি চোৱা সি হাঁহিলে মৰম লাগে চাই পেলাই আছো ফটো এখন উঠো ৰ ফটোখন মাৰোতে হাঁহিবি দেহা দেহা কৃষ্ণক চিন্তি বিউটি আৰু সুস্মিতাৰ লগত ছাৰে কি আলোচনা কৰি আছে মোকো বাহিৰলৈ পঠাই দিলে যে এই কিহৰ অসভ্যালি অসভ্যালি তই না মই কৃষ্ণক চিন্তি মই কি অবদ্ধামি কৰিলো লোকৰ কথা মনে মনে শুনি আছে যে সেইটো অবদ্ধামি নহয় কোন লোকৰ ছাৰ মোৰ লোকৰ নহয় ছাৰ তো বিৰাট ৰিলেশ্যন কমলা তই নাজানো ছাৰ আৰু মোৰ মাজত এটা মধুৰ সম্পৰ্ক আছে তেতিয়াহ'লে ইয়াৰ পৰা কিয় শুনি আছা ভিতৰত যা
চিম্পল কথা মই যাব পাৰো যা ইয়াতে ৰৈ আছে কিয় যা কমলা তোৰ কিন্তু জোখতকৈ বহুত বেছি হৈছে কোনদিনাখন মই তোৰ চাকৰি হজম কৰিম চাই থাক সি মোৰ চাকৰি হজম কৰে অস্তাদি নুগুচি যা তোৰ 6জনী ছোৱালী আছিল কৰিমগঞ্জ থানাত আজিলৈ আমাকো কোনো অভাৰটেক কৰা নাই এ বাকলি কাক পিন মাৰি কথা কৈছ তই তুমি কাক ফিন মাৰি কথা শুনাই আছা